মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? ৱেলকাম টু মাই চেনেল সুস্মিতা বাগিৰ। আৰু আজি মই আৰু এটা 24 ঘণ্টা চেলেঞ্জ কৰিম। চেলেঞ্জটো হ'ল এই মেগী চেলেঞ্জ। 24 ঘণ্টাৰ কাৰণে মই মেগী খাম। বৰ্তমান যেতিয়া লকডাউন চলি আছে তে আমি ষ্ট্ৰীট ফুড খাব পৰা নাই, ৰেষ্টুৰেণ্টতো যাব পৰা নাই। আৰু আজি মই ঘৰতে বনাম। বিৰাট খোৱাৰো ইচ্ছা আছে মেগী, চাওমিন বহুত দিন খোৱা নাই, এই সেনেকৈ খাব পৰা নাই আকৌ। তে আজি মই বনাম মেগীয়ে খাম 24 ঘণ্টাৰ কাৰণে। ইমান দিন যি লকডাউনত খাব পৰা নাই, সেই মই আজিয়ে হাউচ কৰক মেগী। उल्टा उल्टा हे भगवान, कौन से प्लेनेट से आए हैं? मैगी तक सीढ़ी नहीं पकड़ सकती। এই দুই পেকেট আৰু আছে মেগী। মই এই দুই পেকেট দেখাৰ কাৰণে আনিছোঁ। আৰু মেগী ৰেচিপিও দেখাম, কেনেকৈ বনালোঁ, কি বনালোঁ। তে বলক আজি মেগী চেলেঞ্জ আৰম্ভ কৰোঁ। তেন্তে বলক আজি মই ব্ৰেকফাষ্টৰ লগত লগ কৰোঁ। তেন্তে বলক ব্ৰেকফাষ্ট বনাওঁ। মেগী বনোৱাৰ আগতে এটা কথা কৈ দিওঁ, আপোনালোকে যদি মোৰ চেনেলত নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰ ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। তেন্তে বলক ৰাতিপুৱাৰ খাদ্যৰ কাৰণে আমি মেগী বনাওঁ। এইটো নৰ্মেল মেগীয়ে হ'ব, বেলেগ একোৱে নকৰোঁ। আমি পানী দিছোঁ, পানী গৰম হোৱাৰ পিছত মেগী দিলোঁ পানীত। এতিয়া আমি মেগীখিনি সিদ্ধ হোৱালৈ বাট চাম। আপোনালোকে লৰাই চাই থাকিব, বেছি সিদ্ধ নকৰিব। বেছি সিদ্ধ কৰিলে পিছত মানে খাই ভাল নালাগিব। মেগীখিনি 80% সিদ্ধ কৰি ল'ব আপোনালোকে। আমাৰ হৈ গৈছে সিদ্ধ। এইখিনিৰ পিছত আমি ইয়াত মছলা দিম। মেগীৰ পেকেটতে মছলা আহেগৈ, মই গোটেই পেকেটে দিছোঁ। আপোনালোকে যিখিনি ভাল পায় সেইখিনি দিব পাৰে। যদি কমকৈ ভাল পায় কমকৈ মছলা দিব, আৰু যদি বেছিকৈ খাই ভাল পায় বেছিকৈ দিব পাৰে। মই বেছিকৈ খাই ভাল পাওঁ, সেইকাৰণে মই গোটেইখিনি দি দিছোঁ। ৰাতিপুৱাৰ কাৰণে বেছি চুপ নাৰাখোঁ, অলপ অলপ চুপ ৰাখিম। চুপ টাইপৰ বেছি নহয়। আমাৰ মেগী, ৰাতিপুৱাৰ মেগী হৈ গ'ল। ৰাতিপুৱাৰ খাদ্য আমাৰ ৰেডি হৈ গ'ল। তেন্তে বলক এনজয় কৰোঁ। তেন্তে মই লৈ আহিলোঁ ৰাতিপুৱাৰ সাজ আৰু এই মেগী। এই হ'ল 2 মিনিটতে বনাওঁ মেগী। তেন্তে বলক এই এখন মেগী খাই কোনে কোনে ভাল পায় মোক ক'বচোন। মইতো বিৰাট ভাল পাওঁ। মই মেগী খাওঁ দি আপোনালোকৰ লোভ লাগছি না। লোভ লাগছি যদি সোনকালে যাওক আৰু মেগী বানি আনক। মেগী আৰু খাওঁ। ইটা বাজিল দুপৰীয়াৰ 11:40। तो हर बार की तरह इस बार भी खड़े उठा कर ले आई। দুপৰীয়াৰ সাজ বনাম মেগী দি। তেন্তে বলক পাকঘৰলৈ যাওঁ। দুপৰীয়াৰ কাৰণে আমি বনাম চুপি নুডল, মানে নুডলছত অলপ চুপ থকা। তাৰ কাৰণে আমি পানী দিছোঁ, তাত আমি নুডলছ দিম, মেগী গোটেইখিনি একেলগে দি দিম। আমি মেগীখিনি আমি সিদ্ধ হোৱালৈ বাট চাম। এতিয়া আমাৰ মেগীখিনি সিদ্ধ হৈছে। সিদ্ধ হোৱাৰ পিছত আমি এতিয়া মেগীখিনি আমি 80% সিদ্ধ কৰি লৈছোঁ। মেগীখিনি আমি এতিয়া পানীখিনি বেলেগ কৰি ল'ম। মেগীখিনিৰ পৰা আমি গেছত কেৰাহী এটা দিলোঁ। কেৰাহীত আমি তেল দিম। আপোনালোকে অলিভ অইলো দিব পাৰে, মই মিঠাতেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত আমি তাতে পিঁয়াজ দিম। পিঁয়াজখিনি দি অলপ সময় মই ভাজি ল'ম। পিঁয়াজখিনি সোণালী ৰং হোৱালৈকে। সোণালী ৰং হোৱাৰ পিছত আমি মেগীখিনি দিম। মেগীখিনি দি আমি লৰাম। মই অকলে মেগী খাই আছোঁ, সেইকাৰণে মই অলপ বনাইছোঁ। আপোনালোকে যিমানখিনি খায় সিমানখিনি বনাব পাৰে। তাৰপিছত মই অলপ নিমখ দিম, অলপ হালধি গুড়া দিম আৰু মিলাই ল'ম।
ভালদৰে মছলাখিনি মিক্স কৰি ল'ম তাৰপিছত আমি আৰু অলপমান পানী দিম মই আজি চুপি নুডলছ বনাম অলপ চুপ ৰাখিম পানীখিনি দি ভালদৰে আমি অলপ সময় পানীখিনি সিদ্ধ হোৱাৰ কাৰণে আৰু দি দিম মেগীখিনি সিদ্ধ হোৱাৰ কাৰণে দি থ'ম ইয়াতে আমি মেগীৰ মছলাখিনি দি দিম আপোনালোকে যিমানখিনি খায় মই বেছিকৈ খাওঁতে মই ডাবল মছলা দিছোঁ আপোনালোকে যদি ভাল নাপায় তেতিয়াহ'লে মেগীৰ মছলাখিনি দিব পাৰে তাত সকলোবোৰ থাকিয়ে মেগীৰ মছলাত আমি অলপ সময় লৰাই থাকিম মোৰ মেগীখিনি অলমষ্ট ৰেডি হৈছে মই ইয়াত অলপ চুপ ৰাখিছোঁ বেছি ৰখা নাই চুপি নুডলছ মোৰ ৰেডি হ'ল বলক এইখিনি ট্ৰাই আৰু মই বনাই এতিয়া আহিলোঁ আৰু এই চাওক দুপৰীয়া সাজ তেন্তে বলক এটা টেষ্ট কৰি চাম কেনে হৈছে not bad tasty মোৰ শেষ হ'ব বহুত বাকী আছে মই শেষ কৰি ল'ম তেতিয়ালৈ আপোনালোকে মেগী বনাই খাই আহক তো বৰ্তমান বাজিল ৰাতি 10টা মই দেখি আৰু আজি ইমান মেগী খালোঁ ন এতিয়া আৰু ভাগাৰে লাগছে ৰাতি খাই বাগাৰে দিম মেগীৰ পকৰি বনোৱাৰ কাৰণে আমি মেগীখিনি 80% বইল কৰি ল'ম তাৰপিছত তাতে অলপ বেচন দিম তাৰপিছত নিমখ দিম অলপমান তাৰপিছত হালধি গুড়ি ধনিয়াৰ গুড়ি দিম অলপমান জিৰা দিম আৰু মেগীৰ মছলা দিম মেগীৰ মছলা দি গোটেইখিনি ভালদৰে পিটিকা কৰি ল'ম ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম মিক্স কৰিলে আমি পিঁয়াজো দিম তাতে অলপমান পিঁয়াজ দি আমি লাৰু বনাই লৈ আমি কেৰাহীত তেল দিম আপোনালোকে য'তে ফ্ৰাই কৰিব পাৰে ৰিফাইনত বা অলিভ অইলত মই ৰিফাইনত ফ্ৰাই কৰিম তেলখিনি গৰম হোৱাৰ পিছত এটা এটাকৈ পকৰিখিনি দি ভালদৰে লৰাই থাকিলে হ'ল পকৰিখিনি ব্ৰাউন কালাৰৰ হোৱালৈকে আপোনালোকে লৰাই থাকিব ভালদৰে আপোনালোকেও বনাব পাৰে বিৰাট টেষ্টি হয় মই প্ৰথমবাৰ বনাই খাইছোঁ আমাৰ পকৰি ৰেডি হৈ গ'ল বলক এতিয়া এইখিনি ট্ৰাই কৰোঁ পকৰিখিনি মই দিনতে বনাইছোঁ ৰাতি মই খামেই কাৰণ মই ৰাতি কুকিং কৰিবলৈ নাযাওঁ পাকঘৰত নাযাওঁ মায়ে কুকিং কৰে কাৰণে আনিছোঁ মই পকৰা মই এতিয়া বনালোঁ পকৰা তেন্তে বলক টেষ্ট কৰি চাওঁ অৱশ্যে মই দিনতে বনাইছোঁ এটা আৰু গৰম কৰি আনিছোঁ মই পাকঘৰত নাযাওঁ বিৰাট ভয় লাগে মোৰ ৰাতি
সিহঁতে ভূতক ভয় কৰে মই ভয় কৰোঁ আৰু অৱশ্যে বেয়া হোৱা নাই মইতো এইটো প্ৰথমবাৰ বনাইছোঁ ইউটিউবত চাই মই নাজানো বেছি বনাবা তো মই এইটো ইউটিউবত চাই বনাইছোঁ আৰু দিনত যি দুটা মেগী বনাইছিলোঁ সেই দুটা নিজে জানো এনেকৈ বনাইছোঁ এইটো মই ইউটিউবত চাইছিলোঁ ভাবিলোঁ এটা ইউনিক কিবা বনোৱা যাওঁ কি বনাব পাৰোঁ আৰু লকডাউনৰ সময়ত বেছি বস্তু নাইও ঘৰত বাটাৰ বা এনেকৈ মই সেইকাৰণে বনাব নোৱাৰোঁ বাটাৰ পানীৰ দিয়া মেগী বহুত মেগী আছে কিন্তু সেই বনাব নোৱাৰোঁ কাৰণ ঘৰত বেছি বস্তু নাই তে মই এইটোৱে বনালোঁ পকৰা আপোনালোকেও বনাওক আৰু খাওক আপোনালোকেও ট্ৰাই কৰাটো বিৰাট টেষ্টি তেন্তে আজিৰ চেলেঞ্জটো ইয়াতে সামৰিম মই তেতিয়ালৈ এইখিনি খাই লওঁ ৰাতি আৰু বেছি হেভি নাখাওঁ এইখিনি খাই লওঁ আপোনালোকেও তেতিয়ালৈ ভাত চাত খাই হওক ঠিক আছে মোৰ ডিনাৰ হৈ গ'ল আৰু মই আৰু ইয়াতকৈ বেছি মেগী খাব নোৱাৰোঁ আজিৰ চেলেঞ্জটো ইয়াতে সামৰিলোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব যদি আপোনালোকে মোৰ চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি অলপ বেছিকৈ মৰম দিব বিচাৰে তেনেহ'লে এটা কিউট চাই কমেণ্ট কৰিব টাটা বাই বাই আৰু বেলেগ নতুন চেলেঞ্জ লৈ আহি থাকিম তেতিয়াহ'লে চাই লওঁ বাই বাই